আগষ্ট মাহৰ শেষৰ ফালে আমাৰ যিটো গ্ৰীণ হাউচ আছিল, গ্ৰীণ নেট আৰু বাঁহেৰে বনাই লোৱা হৈছিল যিটো ফুলবোৰ ৰাখিবৰ কাৰণে, ৰ'দৰ পৰা বচাই ৰাখিবৰ কাৰণে, সেইটো ভাগি পৰিল। নেটকেইখনো ফাটি থাকিল, বাঁহবোৰো পচি ভাগি ভাগি তলত গোটেই সৰি পৰিল। কিছুমান ফুলো তেনেকৈ ভাগিলে বাঁহবোৰ পৰি যোৱাৰ কাৰণে। আৰু তলৰ ওচৰত পানী জমা হোৱা হ'ল, মানে বাকী বাৰীখনতকৈ এই ঠাইকণ অকণমান দ হৈ পৰিল, সেইকাৰণে পানীবোৰ ওলাই যাবলৈ নাপায়, তাতে পানী জমা হোৱা হ'ল, মানে বেছি বৰষুণ দিলে পানী জমা হৈ যোৱা হ'ল। সেইকাৰণে গোটেই ফুলখিনি ইয়াৰ পৰা আঁতৰাব লাগিব। যদিও এনেকৈ ষ্টেণ্ডত ৰাখি থ'ব পাৰিলোহেঁতেন, তলততো থোৱা নাই, মাটিত থোৱা নাই, কিন্তু নেটখন যদি আঁতৰাই থওঁ ইয়াত বহুত বেছি ৰ'দ পৰে, আৰু ইমান ৰ'দত এই ফুলখিনি নোৱাৰিব থাকিব, কাৰণ এই বেছিভাগেই ফলিয়াছ আছে ইয়াত, আৰু গোটেইখিনিকে ছাঁ ঠাই লাগে। সেইকাৰণে ভাবিলোঁ যে এই ঠাইখন মুকলিয়ে কৰি পেলাওঁ। আৰু গোটেই নেটবোৰ খোলা হ'ল, বাঁহবোৰ 70% পচিয়ে গ'ল, কেইটামান খুটাহে ভাল হৈ ওলালে, আৰু টাববোৰো গোটেই ভাঙিলে, কিছুমান ফুলো ভাঙিলে, সেইকাৰণে ঠাইকণ সলাই পেলাব লাগিব। সেইখিনি গোটেইখিনি আজৰি কৰি ভঙাই মেলি মানুহ এজন লগাই চব আজৰি কৰোঁতে বহুত কেইদিনেই হ'লগৈ। আৰু এইখিনিত এতিয়া একো নতুনকৈ একো বনোৱা নাই, গ্ৰীণ হাউচো বনোৱা নাই, চব আঁতৰাই পেলালোঁ। ইয়াত যিখিনি খুটা ভাল হৈ আছিল, বাঁহ ভাল হৈ আছিল, সেইকেইডালে এখন লাও হেন্দালি এখন দি দিয়া হ'ল, ইয়াতে লাও পুলি 2টা ৰুই দিছোঁ। আৰু এইফালে যিখিনি ঠাইত মানে মাটি আছিল, কাৰণ বেছিভাগতে গ্ৰীণ হাউচটো য'ত আছিল তাত বেছিভাগতে আগৰ পুৰণি ঘৰটোৰ টুকুৰা টুকুৰা ইটাবোৰ, প্লাষ্টাৰ যিবোৰ ভঙা আছিল সেইবোৰ দি থোৱা আছিল, সেইকাৰণে তাত একো ৰুব নোৱাৰি। এতিয়া পিছত মাটি ভৰালেহে কিবা কৰিব পৰা যাব। এতিয়া এইখিনিতে এনেকৈ কেইটামান বেঙেনা পুলি, কেপচিকাম আৰু ভোট জলকীয়া পুলি ৰুই দিছোঁ। এইখিনি এতিয়া হৈছে আৰু ফুল ফুলিবৰ হৈছে। এইখিনি কৰা হ'ল। তাৰপাছত যিখিনি টাব আছিল গ্ৰীণ হাউচত, সেই টাবখিনিও তাতে মাটিতে থৈ দিব পৰা নাযাব, কাৰণ তাত বহুত বেছি ৰ'দ পৰে, আৰু সেইখিনি ছাঁ ঠাই নহ'লে বা গ্ৰীণ নেট যদি নহয় তেতিয়া সেইখিনি ৰাখিব পৰা নাযাব। সেইকাৰণে যে সেইকণ জেগা মুকলিকৈ তেনেকৈ ৰখা হৈছে, পিছত কিবা কৰা হ'ব। আৰু এই মাছৰ বাকচ দুটাত ইয়াত ধনিয়া গুটি সিঁচি থোৱা আছে। এইবাৰ ফুল ছিজনেল ফুলো কৰিম আৰু সময় আহিছেহে, এতিয়া ঠিক ঠাক কৰিছোঁ ঠাইবোৰ। বাকীবোৰ একেই আছে, এইফালৰ পাৰ্টটো এইখিনি একেই আছে, যিখিনি আছিল অলপ অলপ ডাঙৰ হৈ গ'ল খালি গছ। পাৰ্মানেণ্ট ফুল হিচাপে বেলেগকৈ আৰু একো অনা নাই, যিখিনি আছে সেইখিনি আছে, সিহঁতৰ পৰাই কাটিং কৰি মেলি এটা দুটা বঢ়াই আছোঁ। আৰু ছিজনেল ফুল এতিয়া নুৰুলেও ভাল নালাগে, সেইকাৰণে সময় আহিছে যেতিয়া ৰুব লাগিব। নাৰ্জী, ডালিয়া এইখিনি ৰুব লাগিব। আৰু তাৰ লগে লগে মই পাকঘৰত সঘনাই দৰকাৰ হোৱা কিছুমান গুটিও সিঁচি লৈছোঁ, শাক পাচলিৰ গুটি, সেইখিনিও লাগে ন ঘৰতে থাপতে পোৱাতে। পুৰণি ফিল্টাৰ এটা আছিল, আগতে সেইটোত ফুল দি ৰাখিছিলোঁ, এতিয়া সেইটোত মাটি ভৰাই লৈ গাজৰ আৰু বিটৰুটৰ গুটি কেইটামান সিঁচিছিলোঁ, সেইকেইটাও ধুনীয়াকৈ হৈছে, গজি আহিছে ভালকৈ। এই দুদিনমান বৰষুণ যে দি আছিল, সেইকাৰণে মাটিবোৰ খান্দ খাই গৈছিল, শিপা ওলাই গৈছিলগৈ। মই এতিয়া আকৌ ওপৰতে কেঁচুসাৰ আৰু বালি এনেকৈ মিহলি কৰি ওপৰে ওপৰে দি দিছোঁ। আকৌ পিছত পানী দি দিলে এইখিনি তললৈ বহিয়ে শিপাটো ঢাক খাই যাবগৈ। এনেকৈ এইবাৰ ফুলতকৈ বেছি মই সৰু সুৰা যিবোৰ ঘৰতে লাগি থাকে পাচলি ঠাণ্ডা দিনৰ, সেইখিনিহে বেছিকৈ গুৰুত্ব দিছোঁ। ফুলখিনি আগৰবোৰ আছে, কিন্তু একেবাৰে সৰু সৰু কাটিংবোৰ যিবোৰ আছিল সেইবোৰ কিছুমান দি দিছোঁ, কিছুমান বিক্ৰী কৰিছোঁ, মানে যথেষ্টখিনি কমাই আনিলোঁ। এতিয়া পাৰ্মানেণ্ট ফুল আৰু নলওঁ, এতিয়া ছিজনেল যিখিনি আৰু নাৰ্জী, ডালিয়া এইখিনি নুৰুলেও ভাল নালাগে, উইণ্টাৰ ছিজনটো অহাৰ মাত্ৰকৈ সেইখিনিয়ে ৰুম। বাকী পাৰ্মানেণ্টখিনি বহুতখিনি কমাই দিছোঁ। কেনেকৈনো ৰাখিছোঁ, ক'ত ক'ত ৰাখিলোঁ গ্ৰীণ হাউচটোৰ পৰা আঁতৰাই পেলাই, সেইখিনিকে এবাৰ দেখুৱাই দিওঁ। আৰু এইখিনি বাটটো যিটো ব্লকছ লগোৱা আমাৰ বাটটো আছে গেটৰ পৰা সোমাই অহা, তাৰ কাষে কাষে অকণমান দীঘলীয়াকৈ কোৰ মাৰি থোৱা আছে। ইয়াতে এতিয়া ছিজনেল ফুল ৰুৱে নে বেলেগ কিবা পাচলি, ওলকবি বা লাই পালেঙৰ যিখিনি পুলি গজিছে সেইখিনি আঁতৰাই আঁতৰাই এনেকৈ ৰুই দিওঁ নে কি ৰুওঁ, এইখিনি সময়ত দেখা যাব। আৰু কোৰ মাৰি থোৱা আছে, আৰু গোবৰ এঠেলা আনিও সেইখিনিও এনেকৈ শুকুৱাই থৈ দিছোঁ, পিছত লাগিব যিহেতু। এইখিনিয়ে প্ৰস্তুতি আৰু আগতীয়া। আৰু টেঙামৰা পুলিও দুটামান ৰুইছিলোঁ, সেইকেইটাও এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে, সেয়াও লাগিব। এইবোৰ থাপতে পোৱা যিবোৰ মানে লাগিয়ে থাকে যিহেতু পাকঘৰত, সেইখিনি ঘৰতে ৰুই ল'ব পাৰিলে ভাল লাগে। আৰু ইফালৰ কৰ্ণাৰটো সেইটো একেই আছে, যিখিনি আগতে ৰোৱা আছিল সেইখিনি আছে, খালি ডাঙৰ হৈ গ'ল। আৰু এইখিনিত যে ৰুইছিলোঁ আগতে মচন্দা আৰু এৰেলীয়া, সেইখিনি কেইটামান উঠাই পেলাই টাবলৈ দি দিলোঁ। এই ঠাইকণতে যি অকণমান ভালকৈ মাটি আছে, ইয়াতে কিবা কিবি ৰুব পৰা হ'ব। হয়তো ছিজনেল ফুলেই ৰুম, নহ'বা এতিয়া লাই আৰু পালেঙৰ গুটি সিঁচি থৈছোঁ, সেইখিনি হওক, নহ'বা কাষে কাষে ওলকবি ৰুই দিওঁ বুলি ভাবিছোঁ। কি ৰোৱা হয় সেইটো পিছত দেখা যাব। আৰু এতিয়া এই গুটি সিঁচি থোৱাখিনি ওলাইছে, সেইখিনি উঠাই উঠাই আকৌ ক'ৰবাত ৰুবগৈ লাগিব, ইয়াত বেছি ঘনকৈ সিঁচি থোৱা আছিল যে।
এইখিনি কৰা হৈছে। এই পিছৰ ফালে আছে এৰেলীয়া আৰু মচন্দাখিনি আছে, সেই সন্মুখৰখিনি উঠাই পেলাই পাচলি ৰুই দিলোঁ, শাকৰ গুটি সিঁচি দিলোঁ। বাকী এইখিনি এইফালে এনেকৈ থ'লোঁ। এই সন্মুখতে মানে যিখিনি ৰ'দ পৰিলেও বেয়া নহয় তেনেকুৱা প্লাণ্টছখিনি ৰাখিছোঁ, কিন্তু যিহেতু বেছি ৰ'দ পৰে সেইকাৰণে ফলিয়াছ বাকীবোৰ ৰাখিব পৰা নাযাব। যিকেইটা ৰাখিলে বেয়া নহয়, ৰ'দ পৰিলেও বেয়া নহয়, ক্ৰটন, জবা এনেকুৱাখিনি সেইখিনিহে ইয়াত ৰখা হৈছে। আৰু সন্মুখ পাৰ্টতে বহুত বেছি ভৰ্তি কৰি জাঁচ কৰি ৰাখিলেও দেখিবলৈ বেয়া হয় আৰু চাফা চিকুণ কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে বহুত বেছি ৰখা নাই। তাৰপিছত এইটো পাৰ্টে আকৌ বগেনভিলিয়াখিনি থৈছোঁ। বগেনভিলিয়া মানে 4ভাগৰ 3ভাগ এই কণতে ৰাখিছোঁ আৰু কিছুমান টেবুলৰ ওপৰে ওপৰে ৰাখিছোঁ ৱালৰ কাষত। ইয়াৰ বেছিভাগ এতিয়া ফুলিয়ে আছে বাৰু। এইখিনি ফুলি হোৱাৰ পিছত আকৌ কলম দি দিব লাগিব। তাৰপাছত আকৌ ফেব্ৰুৱাৰী মাৰ্চ তেনেকুৱা মানত আকৌ এবাৰ ফুলিব। এইখিনি বেছি মানে লিংলিঙীয়া হৈ গৈছেগৈ। এতিয়ালৈ যে বহুতখিনি ঠিক হ'লগৈ। প্ৰথম কেইদিন যেতিয়া গ্ৰীণ নেটখন আঁতৰাই দিয়া হৈছিল বা ভাগি গৈছিল সেইটো, তাৰপিছত যে গোটেইখন বিশৃংখল হৈ আছিল, কাৰণ একে কোবতে গোটেই প্লাণ্টছবোৰ ক'ত থ'ম ক'ত নথ'ম তেনেকুৱা নিচিনা হৈছিলগৈ। গ্ৰীণ হাউচত ৰখা মানে প্লাণ্টছবোৰ এদিনো যদি বাহিৰত ৰখা হয় অকণমান ৰ'দ পৰাকৈও, তথাপিতো মৰহি যোৱা নিচিনা হয়। আৰু মই যে কিমান দিন তেনেকৈ বাহিৰত থাকিলে, কাৰণ গোটেইখিনিতো একেদিনে চিজিল কৰি নহয়, বহুত সময় লাগিছিল ঠাণ্ডাত লগাওঁতে, আৰু সেইকাৰণে বহুতখিনি প্লাণ্টছ অলপ বেয়াও হৈ গৈছিল। আৰু যিখিনি চাপৰ বগেনভিলিয়া আছিল সেইখিনি একেলগতে তাৰ মাজত থোৱা নাই, মানে লুকাই থাকে যে, সেইকাৰণে টেবুলৰ ওপৰত তুলি পেলাই এনেকৈ কাষত ৰাখি থৈছোঁ এইখিনি। সেয়েহে কেতিয়াবা যদি আমি গ্ৰীণ হাউচৰ পৰা উলিয়াওঁ কিবা প্লাণ্টছ বাহিৰলৈ, বা ভিতৰত ৰখা প্লাণ্টছবোৰ যদি বাহিৰলৈ কিবা কাৰণে উলিওৱা হয়, তেতিয়াহ'লে একেবাৰে ৰ'দ পৰা ঠাইলৈ নুলিয়াই পেলাই ছাঁ পৰা ঠাইতে উলিয়াই ৰাখিব লাগে। বা যদি সলনি কৰিছোঁ বোলে বাহিৰৰখিনি ভিতৰলৈ নি ভিতৰৰখিনি বাহিৰলৈ থৈছোঁ, তেতিয়াও সেই ভিতৰৰখিনি ছাঁ পৰা ঠাইত ৰাখিলে ভাল হয়। নহ'লে অলপ সময়ৰ পিছতেই লেৰেলি যায়, পাতবোৰ ক'লা পৰি যোৱা দেখা যায়। এই ফালটোত, ঘৰৰ কাষৰ ফালটোত যিখিনিত হেঙিং ৰখা হৈছিল, আগতে দেখুৱাইছিলোঁ, বৰ বেছি ৰ'দ নপৰে ঠাইকণ যে দেখুৱাইছিলোঁ, গেৰেজটোৰ ঘৰটোৰ মাজৰ এই কৰিডৰটোতে এফালেতো হেঙিংছখিনি আছে, এটা ফালে লোহাৰ ষ্টেণ্ড কেইডালমান ৰখা হ'ল। যিকেইডাল গ্ৰীণ হাউচত আছিল তাৰে কেইডালমান ইয়াত ৰাখি অলপমান ফলিয়াছ ইয়াতে ৰাখিলোঁ, এগ্লনিমা এনেকুৱা জাতীয়খিনি। এইখিনি ধুনীয়া হৈছে এতিয়া। আৰু এই ঠাইকণে মোৰ এতিয়া ফেভৰেট জোন হৈ গৈছে। বৰ ধুনীয়া হৈ থাকে ইয়াত প্লাণ্টছবোৰ যিয়ে ৰাখোঁ। আৰু এইফালৰ ষ্টেণ্ডবোৰত এগ্লনিমা বা বাকী যিখিনি আছিল, পিচ লিলি, তাৰপিছত বেগনীয়া, এনেকুৱা ধৰণৰ যি ৰং বিৰঙী পাতৰ, সেইখিনি তাত ৰাখিছোঁ। আৰু ওপৰতো এইখিনি কি ৰাখিছিলোঁ আগতে দেখুৱাইছোৱে হেঙিঙত। আৰু দুটামান মষ্টিক আকৌ ভিতৰত ৰাখি থ'লোঁ, খুব ধুনীয়া হৈছে, একদম ভৰি গৈছে গোটেইটো, সেইকাৰণে সেই দুটা ভিতৰত ৰাখিছোঁগৈ। সলনি কৰি থাকোঁ, ইয়াৰ পৰা যদি দুটামান ভিতৰত সজাওঁগৈ, আকৌ কেইদিনমানৰ পাছত আকৌ বাহিৰলৈ উলিয়াই আনি ইয়াৰ পৰা দুটামান আকৌ ভিতৰত থওঁ, তেনেকুৱাই কৰি থাকোঁ সলনি। ষ্টেণ্ড কেইডালত গোটেইখিনি পাৰ্মানেণ্টে আছে, কিন্তু তাৰে এটা খাপত মই ঘৰতে কৰিছিলোঁ ডাবল ইম্প্ৰেশ্যন, আৰু এইকেইটা পেণ্টাছৰ কাটিং কৰিছিলোঁ, সেইখিনি ইয়াত দিছোঁ। আৰু কেইটামান কৰি থোৱা আছে, সেইকেইটাও উঠাই আনি সেই খালী কৰি থোৱা ষ্টেপটোত সেইকেইটা দি দিম বুলি ভাবিছোঁ। সেইটা মানে ফুল ফুলিব যিহেতু, অকণমান ফুল ফুলি থাকিলে ভাল লাগে। গোটেই পাত হৈ আছে এতিয়া, ফুল এপাহ দুপাহ ফুলিলেও ভাল লাগিব দেখিবলৈ। আৰু এই ফালটোত তেনেকৈ যিখিনি গ্ৰীণ হাউচত আছিল অলপ ইয়াত থোৱা হ'ল, মানে জেগাৰ অভাৱ হৈ গ'ল, কাৰণ গ্ৰীণ হাউচটোত আগতে বহুতখিনি ফুল ধৰি গৈছিল। আৰু এতিয়া তেনেকৈ যদিও ঠাই আছে, ছাঁ পৰি থকা ঠাই তেনেকৈ নাই, সেইকাৰণে যিখিনি ঠাইত ছাঁ পৰে সেইখিনিতে গোটেইখিনি থোপাই থোৱা হৈছে। আৰু এনেকৈ এইখিনি এইফালৰ পৰা মানে ৰাস্তাও আকৌ দেখি থাকি, বা ৰাস্তাৰ পৰা গেটৰ সন্মুখৰ পৰা এইফালটোও দেখি থাকি এই কৰিডৰটো তেনেকৈ সজাই ল'লোঁ। আৰু ভাল লগা কামবোৰ এনেকৈ কৰি থাকোঁ, মাজে মাজে কৰি থকা হয়। দিনটোত অলপ সময় উলিয়াই হ'লেও চাফ চিকুণকৈ কৰা হয় ইহঁতক, নহ'বা চাই চিতি থকা হয়, বা নতুন কিবা এটা আনিলে আকৌ কৰা হয়, কাটিঙকে কৰা হয়। কিন্তু ভিডিঅ' আকাৰে গোটেইখিনি দিয়াগৈ নহয়। আৰু এইখিনি কাটিং যে ফিলডেণ্ড্ৰন কৰিছিলোঁ এবাৰ দেখুৱাইছোঁ, এইখিনি গোটেইখিনি এতিয়া ডাঙৰ হৈছেগৈ। আৰু এইফালেও অলপমান ৰাখিছোঁ, কিন্তু এইফালে ইমান চিজিল কৰি ৰখা হোৱা নাই। এই তামোলৰ খুটা অলপমানত এতিয়া অৰ্কিডখিনি বান্ধি পেলাই টাবত এনেকৈ ৰাখি থৈ দিছোঁ, যিখিনি গ্ৰীণ হাউচত আছিল অৰ্কিড। বহুতকেইটা ফুলিলে, কিছুমান এতিয়া ফুলিও আছে, আৰু কিছুমান আকৌ নতুনকৈ কলি হৈছে। তামোলৰ খুটাত এনেকৈ বান্ধিছোঁ, আৰু যি দুটামান টাবতো আছে, দুটামান আকৌ সৰু এনেকুৱা তামোলৰ টুকুৰা বা কাঠৰ টুকুৰাত বান্ধি এনেকৈ ওপৰত ৰছী এডাল দি হেং কৰি থৈ দিছোঁ এনেকৈ। এইখিনিতে মই গোটেই কামবোৰ কৰোঁ, মানে ফুলৰ কি কাম কৰিবলগীয়া থাকিলে, ৰিপৰ্টিং কৰা হওক, কাটিং কিবা কিবি পচোৱা হওক, এইখিনিতেই কৰোঁ। আৰু অলপমান একেবাৰে পাছফালে ৰাখিলোঁ থোজা, এৰেলীয়া, ফাইকাছ, পাম,
এইখিনি ওখ ওখ যিখিনি আছে সেইখিনি পাছফালে একেবাৰে ৰখা হ'ল আৰু চাকুলেণ্ট ৰখা টেবুলখনো সেইফালে ৰখা হ'ল। গোটেইবোৰ একেবাৰে নেদেখুৱাওঁগৈ, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। যিসকলে বিচাৰি আছিল ফুলনিৰ আপডেট চাবলৈ, নতুন কি কৰিছোঁ বেলেগ কি কৰিছোঁ চাবলৈ বিচাৰি আছিল, সেইসকলৰ কাৰণে এই ভিডিঅ'টো। আৰু বাকী উইণ্টাৰ ছিজনৰ ফুলখিনি লৈ বেলেগ এটা ভিডিঅ' দিম। আজিলৈ ইমানেই, ধন্যবাদ।